ৰাম চুলি সৰি সৰি যে কি অৱস্থা হৈ গৈছে মোৰ মূৰৰ স্কিনবিলাকটো পুৰা দেখা গৈছে ইমান কসমেটিক বস্তু লগাইছোঁ শ্বেম্পু বহুত চেঞ্জ কৰি কৰি লগাইছোঁ কিন্তু একো ইম্প্ৰুভমেণ্ট হোৱা নাই চুলি সৰিয়ে আছে চ' মই সেইটো কাৰণে ভাবিলোঁ যে ঘৰতে কিছুমান বস্তু আমাৰ মানে ডেইলি ইউজ কৰা যেনে ধৰক মেথি গুটি আৰু চাহপাত আৰু সেনেকৈ বহুত কিবা কিবি যেনেকৈ পিঁয়াজ আৰু নিম পাত বইল কৰি কিনে তাক মিক্সিত গ্ৰাইণ্ড কৰি কিনে অকণমান লগাই চাইছোঁ চাওঁ ভাল হয়নে নহয় আৰু বহুতেতো কয় ভাল হয় বুলি চ' মই সেইটো কাৰণে লগালোঁ আৰু লগোৱাৰ পিছত আধা ঘণ্টামান মই ৰাখি কিনি ধুই মেলি অকণমান শুকাব লৈছোঁ আৰু লগতে মই চিৰামো এপ্লাই কৰিছোঁ কাৰণ যোনবিলাক আমাৰ নেচাৰেল বস্তু আছে সেইবিলাক মানে চুলিখিনি অকণমান ড্ৰাই কৰি দিব পাৰে চ' সেই গতিকে মই চিৰাম অকণমান লগাই লৈছোঁ আৰু চিৰামটো লগালে মানে কি হয় বাহিৰত যদি আমি ওলাই যাওঁ তেতিয়া মানে ধূলি বালিৰ পৰা অকণমান প্ৰটেক্ট কৰে মানে পটককৈ গুচি যায় মানে শ্লিপি থাকে ন চিৰামটো চ' সেই চুলিৰ কাৰণেও ভাল চ' মই সেইটো কাৰণে লগাই ল'লোঁ আৰু আজি মই বহুত এক্সাইটেড হৈ আছোঁ মানে কেইদিনমান ধৰি মই ৱেইট কৰি আছিলোঁ কিবা বস্তু এটা মানে মই অৰ্ডাৰ দিছিলোঁ মই এতিয়া ল'ব গৈ আছোঁ আপোনালোকক দেখাম বাৰু ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব চ' ব'লো বস্তুটো লোৱাৰ আগতে মই ইম্পৰ্টেণ্ট কাম এটাত সোমাই আহিলোঁ মই কিবা এটা মানে জইন কৰিবলৈ মানে বহুত দিনৰ পৰা ভাবি আছিলোঁ চ' মই আজি আহি গ'লোঁ ফাইনেলি মই এডমিশ্যন কৰিবলৈ আপোনালোককো ক'ম বাৰু মোৰ ভিডিঅ' চাই থাকিলে আপোনালোকে গম পাব আৰু আহি গ'ল মোৰ যোনটো মই বহুত দিনৰ পৰা ৱেইট কৰি আছিলোঁ চ' এইটোৱে আছিলে মই বহুত দিনৰ পৰা ৱেইট কৰি থকা বস্তুটো চ' আপোনালোকক দেখাব লৈছোঁ এইযোৰ হৈছে কাপোৰযোৰ যোনটো মই মিচিং যোৰা অৰ্ডাৰ দিছিলোঁ এইটো মই ফেচবুকৰ পৰা চাই কিনে অৰ্ডাৰ দিছিলোঁ ফেচবুকত মানে এটা আমাৰ মই একচুৱেলি ধেমাজিৰে হয় ন তো আমাৰ ধেমাজিৰ দোকান এখন খুলিছে অনন্যা পৰিবাৰ বুলি মই তাৰে পৰা মানে তেওঁ সদায় গধূলি অনলাইনত মানে লাইভ আহে তো মানে কাপোৰবিলাক দেখায় চ' মই তাৰে পৰা চাই কিনে অৰ্ডাৰ দিছিলোঁ এনেই কাপোৰটো বহুত ধুনীয়া আছে খালি মই যোনটো ফুল মানে য'ত মানে এইবিলাক ফুল বাচা আছে ফুল বাচাত যোনটো সূতা ইউজ কৰিছে এইটো মই ডলি সূতা নহ'লে DMC সূতা বুলি ভাবি কিনে লৈছিলোঁ বাট ইটছ অ'কে মই লাইভ মানে ওচৰৰ পৰা চাই কিনে লোৱা নাই ন মই ভিডিঅ'ত ভাল লাগিছিলে সেইটো কাৰণে চাই কিনে লৈছোঁ আৰু কাপোৰযোৰ বেয়া নহয় ধুনীয়া আছে খালি মই যেনেকুৱা বিচাৰিছিলোঁ একজেক্ট নহয় বাট ইটছ অ'কে ধুনীয়া আছে কাপোৰযোৰা কাপোৰে পৰি থাকিলে এখন হৈছে চাদৰখন আৰু দেখাই আছোঁ এইটো হৈছে ব্লাউজ পিচটো এইটো ব্লাউজ পিচ এনেকৈ হাতত দিব পাৰি এনেকৈ হাতত দিব পাৰি আৰু ধুনীয়াকৈ নিজৰ ইচ্ছামতে বনাব পাৰি এনেকৈ ইচ্ছামতে বনাব পাৰি তাৰপিছত মেখেলাযোৰ এইটো হৈছে মেখেলাযোৰ এনেই কিন্তু ধুনীয়া আছে কাপোৰযোৰ দেই মেখেলা চাদৰবিলাকতো মাইকী মানুহৰ কাৰণে বৰ ফেভৰেট হয় আৰু বহুতেই বিচাৰি আমাৰ মিচিং মেখেলা চাদৰ চ' কেনেকুৱা লাগিছে কমেণ্টত জনাব নাপাহৰিব